ধুনীয়া এখন ফুলৰ বাগিচা হয়। মই এখন ধুনীয়া এখন ফুলৰ বাগিচা দেখুৱাইছোঁ। আপোনালোকে যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। এইজন হয় গৌতম ৰায়। তেখেতে এই ধুনীয়া ফুলৰ বাগিচাখন লগাইছে। আম লগাইছে, আমতো সৰু সৰু আম ধৰিছে। ইমান সৰু গছতে আম ধৰিছে। এইটো হয় নাচপতি গছ। নাচপতি গছো লগাইছে। আগতে কোনোবা নাচপতি গছ দেখিছে নে মই নাজানো। মোৰ ভিডিঅ'ৰ যোগেদি আপুনি নাচপতি গছ দেখা পাব। কুঁহিয়াৰ গছো লগাইছে।
এইটো নেমু টেঙা হয়। অঁ নহয়, এইটো মৌচুমী গছ হয়, নেমু টেঙা নহয়। বহুত কিবা কিবি গছ লগাইছে আৰু আপোনালোকে মৌচুমী গছ দেখিছেনে নাই মই নাজানো। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে মৌচুমী গছটো দেখা পাব। আমাৰ গৌৰীপুৰৰ লোকেশ্যন হয় এইটো। গৌৰীপুৰ 1 নম্বৰ ৱাৰ্ড, শৰৎ আইলেণ্ড বুলি কয়। আৰু এইটো হয় আঙুৰজোপা গছ, লতাজাতীয় গছ হয়। আঙুৰ লাগিছে গছত, 2-3টা মান আছে।